অমিয় দৈমাৰীত ডি কোম্পানী 9 বেটালিয়নৰ জৱান কোম্পানীত ডিউটি কৰি থাকে। তেখেতৰ মই থাকোঁ হেডকোৱাৰ্টাৰত। ৰাতি বুধবাৰৰ দিনাখন ৰাতি মানে ফোন আহিছে যে অমিয় দৈমাৰী এটা খালত মানে দলদলী খালত ডিউটি কৰি থকা অৱস্থাত স্লিপ হৈ পৰি গৈছে। তাৰপিছত ইয়াৰ পৰা মানুহ গৈছে, গৈ উঠাইছে। তাতে কোম্পানীৰ মানুহবিলাকে তেখেতক উঠাই লগে লগে হস্পিটেলত লৈ গৈছে। ওচৰতে হস্পিটেল এখন আছে। হস্পিটেল পোৱাৰ আগতে তাৰমানে তেখেতে বহুত নাকত মাটি সোমাই গৈছিলে, মানে মুখখন মানে তলৰ পিনে হৈ পৰিছিল বোলে। তাৰপিছত হস্পিটেলত নাপাওঁতেই তেখেতৰ মৃত্যু হৈছে। এইটো 10টাৰ পৰা 12টাত তেখেতৰ ডিউটি আছিলে। 10টাৰ পৰা 2 ঘণ্টা ডিউটি হয়। 10টাৰ পৰা 12টালৈকে ডিউটি আছিলে, 2 ঘণ্টা ডিউটি। কিন্তু তেখেতৰ 10টা 20 মানত তাৰমানে ঘটনাটো হৈছে। তেখেতৰ ঘৰৰ কাৰণে মানে পেঞ্চনৰ কাৰণে মই তেখেতৰ কাৰণে কাগজ পাতি গোটেই লৈ আহিছোঁ। মই এতিয়া যেতিয়া ক্ৰিয়াকৰ্মবিলাক হোৱাৰ পিছত তেখেতৰ পেঞ্চনৰ কাৰণে যিবিলাক কাগজ পাতি চহী কৰিব লাগে, পাছবুক এইবিলাক